প্ৰভু মিঠুন বাবাই মোলে ফোন কৰিছে কি সৌভাগ্য মোৰ হেল্ল' প্ৰভু নমস্কাৰ সেৱা ল'ব আশীৰ্বাদ আছে কওকচোন প্ৰভু মই আপোনাৰ কাৰণে কি কৰিব পাৰোঁ মই গুৱাহাটী যাম তাৰ পৰা বাহিৰে বাহিৰে বিদেশত যাম তোমাৰ তাত থাকিম বুলি ভাবিছো কি ভাগ্য মোৰ প্ৰভু আপুনি মোৰ ঘৰত এৰাতি থাকিব মই আৰু মোৰ পৰিয়ালে আপোনাক শুশ্ৰূষা কৰিব পাৰিম তাতকৈ মোক কি লাগে আৰু প্ৰভু কেতিয়া আহিব প্ৰভু অহাকালি ৰাতিপুৱাই যাম এতিয়া ৰাখিছো ধন্যবাদ প্ৰভু ধন্যবাদ হে মই তাইক এনেই খং কৰোঁ তাই মুখেৰে কিবা কিবি বকিলেও অন্তৰ পৰা যে মোক তাই বহুত ভক্তি কৰে উঠা ঈশ্বৰে তোমাক মংগল কৰক আপুনি ইয়াত কি কৰি আছে তুমি নিজেইচোন সেৱা কৰি আছিলা সেইকাৰণে মই আশীৰ্বাদটো দি দিলোঁ মোক আশীৰ্বাদ দিব নালাগে পানী মটৰৰ চুইচটো দিয়কগে যাওক আজি ঘৰ দুৱাৰ সকলো মুচিব লাগিব কাইলৈ মিঠুন বাবা আমাৰ ঘৰলৈ আহি আছে বাবাই ফোন কৰিছিলে মই তেখেতকে সেৱা কৰি আছিলোঁ তাৰমানে তুমি তেওঁকহে আপুনি এতিয়া জলদি জলদি গা ধুৱকে বজাৰলৈ যাবলৈ আছে আৰু শুনক আজি লঘোণত থাকিব লাগিব অকল ফল মূলহে খাব পাৰিব এইজনীক ধৰিবই নোৱাৰি ক'ত কেতিয়া কি ৰূপ লয় বাবা আহিব তাৰ মানে আজি আৰু কাইলৈ এইজনীয়ে পুৰা চলা কলা খুৱাব বেলি আহি মূৰৰ ওপৰত পৰিলেহি আমাৰ এজনী এতিয়ালৈকে উঠিবলৈ হোৱাই নাই অ' মা প্লিজ আজিতো চানডে আজিতো ভালকে শুবলৈ দিয়া ঐ গৰু উঠ কাইলৈ ৰাতিপুৱাই আমাৰ ঘৰলৈ মিঠুন বাবা আহিব তই সোনকালে উঠি নিজৰ ৰুমটো আধা ঘণ্টাৰ ভিতৰত চফা কৰ তাৰপিছত মোক আহি অকণ সহায় কৰি দিয়ে এনেকৈ গাভিনী শিয়ালৰ নিচিনা শুই থাকিব নালাগে আছোন অ' গড আকৌ আহিব বাবা মাক কচম তাৰ মানে মাছ মাংস তেল চব বন্ধ অকল ফ্ৰুটছ খাই থাকিব লাগিব হেল্ল' জান কি কৰিছা মই যেতিয়া তোমাক কল কৰিম মোক ম'ম' আনি দিবা দে কি হ'ল মই তোমাক পিছত জনাম এই আপেল কেনেকৈ 250 টকা দাদা এই বেয়াবোৰ কেনেকৈ বেয়াবোৰনো কি কৰিবা আপুনি মই কি কৰোঁ তোক কিয় লাগে তই বেছি বিনা সেইটো ক বেয়াবোৰ 150 টকা হ'ব হ'ব বাছি উলিয়া ভালবোৰ চাইড কৰ বেয়াবোৰ এফালে থ কি যে কয় দাদা বেয়াবোৰ বাৰু মানুহে লয় নাই হ'ব তই জ্ঞান দিব নালাগে এই আৰু এটা দি দে হ'ব জলদি দে ভালখিনিতো বেয়াখিনিতো এক্সট্ৰা কৰি থৈছ নহয় এতিয়া এইখিনি তোক 150 টকা দিম মই লৈ যাম এই নহ'ব দাদা বেয়াখিনি দাম কৈছিলোঁ এইটো মাৰকতো এটা কাম কৰি সহায় কৰি দিব নোৱাৰো মাৰক কাম বঢ়াইছো মোৰ কাম খতম ৰ'ব ক'ত সোমাই আহিছে আপুনি ইয়াতে ৰখক আপোনাক শুদ্ধি কৰিব লাগিব গংগা জল ছটিয়াই হেৰা এইবোৰ কৰাতকৈ এইবোৰ নিয়ে ভালকৈ ধোৱা গৈচোন এই শুদ্ধি কৰাতকৈ বীজাণুমুক্ত কৰাটোহে মেইন হেৰি মুখখন আছে বোলে বেছি পেট পেটাই নাথাকিব আপুনি মনে মনে থাকক যি কৰা মই বাথৰুমৰ পৰা আহোঁ জিতু ক'ত গ'ল জিতু তাক মাহেকৰ ঘৰত থৈ আহিছোঁ ৰাতিপুৱা লৈ আহিম চাই দিয়া আপুনি বুজি নাপাব মিঠুন বাবাৰ কথা যোনে আখৰে আখৰে পালন নকৰে সি নৰকত যায় এতিয়া আৰু চিন্তা নাই গোটেই ৰাতিটো লঘোণ দিব পাৰিম এইটো পায়েল আৰু মই দুটা আনিছোঁ খাই দিম যিটো মাহেকৰ ঘৰতে থৈছোঁ আমাক কলিতানীয়ে মিথুন বাবাৰ নামত যি লঘোণ দিয়ে দিব কি হে কলিতানী ঘৰৰ আটাইবোৰ কাপোৰ আজি একেদিনাই ধুলা নেকি তেনেকুৱাই ধৰক কিয় আমাৰ গুৰু মিঠুন বাবা আহিব কাইলৈ আমাৰ ঘৰতে থাকিব সেইকাৰণে ঘৰৰ কাপোৰ কানি ধুই গোটেই একে খুদি ৰুহাদি হৈছোঁ কাইলৈ এপাক আহিব প্ৰভুক দৰ্শন কৰিবলৈ মই এইবোৰ বিশ্বাস নকৰোঁ দেই আমাৰ প্ৰভুৰ কিন্তু শক্তি আছে দেই স্বয়ং ভগৱানৰ অৱতাৰ তেওঁ আশীৰ্বাদ দিলে মনৰ আশা সকলো পূৰণ হৈ যায় আপুনি কাইলৈ আহিব গম পাই যাব বাৰু আহিম দিয়া লাহন বাইদেউ বেয়া নাপাব আজি আপোনাক চাহ একাপো দিব নোৱাৰিম পাকঘৰৰ সকলো বস্তু ধুই পেলালোঁ একেবাৰে কাইলৈহে চৌকা জ্বলাম আজি আমাৰ পাকঘৰ বন্ধ তাৰমানে আজি ভাত পানীও বন্ধ ৰাতিটো নোৱাৰিম মই পাপা ৰাতি মোৰ ভোক লাগিব দিনটো বাৰু ফল মূল খাই চলি যাব ৰাতি নোৱাৰো চিন্তা কৰিব নালাগে তাৰ ব্যৱস্থা মই কৰি থৈছোঁ বাথৰুমৰ ওপৰতে ৰোল দুটা লুকুৱাই থোৱা আছে
যদি ভোক লাগে খাই দিলেই হ'ল সঁচাই অঁ য়েছ ইয়া বঢ়িয়া হ'ব এতিয়া কলিতানীৰ হাতেৰে চাহকাপ খাই চাহৰ নিচাটো দূৰ কৰি কলিতাৰ লগত লেকচাৰ মাৰি সন্ধিয়া 8টা বাজিলে মালটোক খাই গুচি যাম কলিতাহঁতে আকৌ আগতেই চাহটো খাই পেলোৱা নাইতো ইমান সময় হৈছে দৰ্জাখন খুলি দিয়াহি নাই বৰুৱা আহা আহা এই তলাটো নহয় আহা ব'লা মই আকৌ ভাবিছিলোঁ কি হ'ল ইমান সময়ৰ পৰা বেল বজাই আছোঁ কোনো ওলাই অহা নাই এই ফকতীয়াটো ভাবিছে চাগে চাহ খাই সিহঁতি শেষ কৰিলে মোৰ অহাটো বেকাৰে যাব কিবা ক'লা নাই নাই এনেই কিবা কিবি কামত ব্যস্ত হৈ আছো কলিতানীয়ে চাগে চাহ বনাই আছে হেৰা শুনিছা হে বৰুৱা আহিছে কলিতানীৰ হাতৰ চাহটো যে ফেঞ্চি বজাৰৰ বিহাৰী চাহেও পাত্তা নাপায় এই কলিতানীয়ে মানে ঘৰৰ ভিতৰত খোৱা পাৰ্মিশ্যনটো দিলে তোমাক কিন্তু মানিছোঁ দেই কলিতা বৰুৱা দা পানী খাওক বুট খাওক আৰু যাওক মানে বৰুৱা দা আজি আমাৰ ঘৰত লঘোণ কাইলৈ ৰাতিপুৱা আমাৰ ঘৰলৈ মিথুন বাবা আহিব যে সেইকাৰণে আজি আমাৰ ঘৰত চৌকা নজ্বলে আৰু আপোনাৰো যদি কাইলৈ সময় থাকে এপাক মাৰিবহি মিথুন বাবাক দৰ্শন কৰি যাবহি হ'ব দিয়া আহিম হে খোৱা দিনটো মই এয়াই খাই আছো ৰাতিও খাম এই বুটবোৰ খাই খাই নিজকে কিবা ঘূৰা যেন লাগি গৈছে নহয় মানে এই শক্তিৰ কথা কৈছো এতিয়া যদি মই দৌৰো নহয় একদম ফুল স্পীডত দৌৰি পাম পাইলে মানে এটা খাই গ'ল এতিয়া এটা আছে গোটেই ৰাতিটো লঘোণ দিয়াহে কথা আৰু দিনটো বুটকল সোপা খাই লৈ হজম হোৱা নাই নে কি বাৰে বাৰে যে বাথৰুম গৈ আছে পেট বেয়া হৈছে নেকি নহয় দিনটো যে পানী খাই আছিলো সেইকাৰণে যি কয় কৰক দেই বাৰে বাৰে উঠা নমা কৰি নাথাকিব মোক ভালকৈ শুবলৈ দিয়কচোন সোনকালে উঠিব লাগিব হে ভগৱান আজি দিনটো যাতনা দিছে কাইলৈতো মিথুন বাবা আহিব কি যে হ'ব ভগৱানেহে জানে আৰু দেই প্ৰভু ভালকৈ আশীৰ্বাদ এটা দিয়ক এয়া আপোনালৈ আগবঢ়াইছোঁ সকলোৰে জয় হওক ভালে কুশলে থাকক চব ভাল হ'ব একো চিন্তা কৰিব নালাগে মই আছোঁ চবেই আগবাঢ়ি যাব সেৱাহে জনালোঁ নাজানো আৰু দে কিছুমান মানুহে নিজৰ কষ্টৰ বলত নহয় কাৰোবাৰ আশীৰ্বাদৰ বলতহে সফলতা ল'ব বিচাৰে মোৰতো যাবলৈ মন নাছিল কলিতানীয়ে ইমান জোৰ কৰাৰ বাবেহে আহিবলৈ লৈছোঁ কথাবোৰ কিবা যুক্তিসংগত নহয় মোৰতো কিবা কিবি ওলাই যাব এইটো নকওঁ যে সকলো বাবাই ভণ্ড সকলো ফাঁকিবাজ কিন্তু 90% বাবাই ফাঁকিবাজ মই ৰাখোঁ দে কলিতানী ঘৰ আহি পালোহিয়ে চোৱা এই পৃথিৱী এৰি এদিন পাৰ্থিৱ শৰীৰ ত্যাগ কৰি আমি সকলোৱে যাব লাগিব এই টকা পইচা ঘৰ দুৱাৰ ল'ৰা ছোৱালী সা সম্পত্তি চব ইয়াতে থাকি যাব বাচি থকা দিনকেইটা এই লোভ মোহ চব আঁতৰাই থাকিব লাগিব এই পৃথিৱীখন যেনেকৈ আছে তেনেকৈ পৰি থাকিব গতিকে টকা পইচা লোভ কৰি একোৱেই লাভ নাই তথাস্তু কি পাবা জীৱনটোত একোৱেই নাই গোটেইখন শূন্য কেৱল মানুহক দান কৰা আৰু পুণ্য আৰ্জা এই মায়া মোহৰ বান্ধনৰ জীৱনটোত একোৱেই নোপোৱা সাংসাৰিক মোহ মায়াৰ পৰা আঁতৰি থাকিলে তেতিয়াহে মুক্তি পাবা প্ৰভু আপুনি এইমাত্ৰ ক'লে ন টকা পইচা সা সম্পত্তি আদি মোহ কৰিলে মুক্তি নাপাব সকলোবোৰ ত্যাগ কৰিব লাগিব আপুনিতো এইবোৰ কেতিয়াবাই ত্যাগ কৰিলে তেনেহ'লে এই টকা পইচাবোৰলৈ কি কৰিব সেইকাৰণেই ধেমালি কৰিছোঁ এতিয়া আপুনি ভালকৈ মোক আশীৰ্বাদ এটা দিয়ক বালিকা তুমি বৰ খোলা অন্তৰৰ ছোৱালী তুমি চবকে উপকাৰ কৰা কিন্তু তুমি কাৰো পৰা একো উপকাৰ নোপোৱা তোমাৰ ভাল দিন আহি আছে তোমাৰ জয় জয় মই সকলোতে হ'ব এইখিনি কথা চুৰ ডকাইতৰ মাক বাপেকৰ আগত ক'লেও মাক বাপেকেহে সঁচা বুলিয়ে ভাবিব কিবা কৈছা
নাই নাই প্ৰভু আপুনি কোৱা কথাটো 100% ৰাইট মই চকু চালে চব কথা কৈ দিব পাৰোঁ গুৰুৰ কথা আখৰে আখৰে পালন কৰিলে তাৰ ভাগ্য উদয় হ'ব আৰু যিসকলে নামানে তেওঁলোক ধ্বংস হৈ যাব আৰু এই পৃথিৱীত লাবিলাসত উঠি ভাহি নাযাব প্ৰভু আপোনাৰ আইফোনটো বৰ ভাল লাগিছে থেংকছ আইফোন 15 প্ৰ' মেক্স আমি কি কথা পাতি আছিলোঁ এতিয়া প্ৰভু উঠি বাঢ়ি যাব নালাগে পৰমাত্মাই কষ্টকৰ জীৱন ভাল পায় আৰু এই কষ্টৰ মাজৰে ভজন কৰিলে সোনকালে সফল হয় প্ৰভু আপোনাৰ গাড়ীখনৰ ফিচাৰ্ছবোৰ কেনেকুৱা সুন্দৰ টপ মডেল 4টা ইয়াৰ বেগো আছে এইখন হলাম ফৰচুনাৰ এখন বুক কৰিছোঁ এই 2 দিনত আহিবই আমি ক'ত আছিলোঁ প্ৰভু কষ্ট কৰি ভোজন কৰিলে সোনকালে সফল হয় তাত আছিলে ভজন হৈয়ে থাকিব এতিয়া ভজন কৰিব লাগে প্ৰভু এইবোৰ সকলোবোৰ আপোনাৰ কাৰণেহে আয়োজন কৰিছোঁ হয় হয় বেলেগ ইনকাম কৰিছ বেটা বেলেগে উপাৰ্জন কৰা পইচাবোৰ লুটি লুটি খাই আছ বৰ সোৱাদ হৈছে দেই মই ভক্তক কৈয়ে থৈ দিওঁ মই যিটি নাখাওঁ যে বৰ সুন্দৰ হৈছে দেই জানো প্ৰভু আপুনি যে যি নাখায় বুলি সেইকাৰণে মই আপুনি অহাৰ আগতে আপোনাক ফোন কৰি মই লিষ্টখন লৈ লৈছোঁ প্ৰভু এই লেবৰা ভাজিখন খাই চাওকচোন বৰ সুন্দৰ হৈছে বাবাজনে কিন্তু বহুত কথা জানে দেই জানে মানে কলিতানীয়ে কৈছে বাবাজন হেনো ভগৱানৰ অৱতাৰ অথনি লাহন বাইদেউৰ কথা কেনেকৈ কৈ দিছে দেখা নাই নাই মোৰ বিশ্বাস হোৱা নাই আপুনি নকৰিলে নাই আমি কৰোঁ আৰু হাজাৰ হাজাৰ মানুহ তেখেতক বিশ্বাস কৰে তেওঁ ভগৱানৰ অৱতাৰ বুলি প্ৰভু চমৎকাৰৰ শক্তি আপুনি শুনা নাইতো শুনিলে গম পাব মই প্ৰথমবাৰ প্ৰভুৰ আশ্ৰমলৈ ভণ্টিৰ লগত গৈছিলোঁ আৰু তাত গৈ ভণ্টিৰ লগৰ এজনীক লগ পাইছিলোঁ আৰু চকুৰ আগত যি দেখিলোঁ আপুনি ক'লে বিশ্বাসেই নকৰিব আৰে মৰি থকা ছোৱালীজনী জিন্দা কৰি পেলাইছে এনেবোৰ চমৎকাৰৰ কথা শুনা পোৱা যায় দেখা পোৱা নাযায় তাৰমানে কি ক'ব বিচাৰিছে লাহন বাইদেউ সেই আশ্ৰমত লগ পোৱা ভকতজনে নিজৰ ছোৱালীজনীৰ বিষয়ে মোক মিছাকৈ ক'লে তেওঁতো সকলো জানে নেদেখাও সকলো ক'ব পাৰে পাৰে কিয় নোৱাৰে তেওঁ অন্তৰ্যামী হয় ৰাতি মই এটা সৰু পৰীক্ষা ল'ম যদি তেওঁ সেই পৰীক্ষাটোত পাছ কৰে তেতিয়াহ'লে মই উৰেটো জীৱন তেওঁক পুজিম কি পৰীক্ষা সন্ধিয়ালৈ সকলো গম পাই যাবা তুমি মাথো ক'বা আজি ৰাতি আহাৰ মোৰ ঘৰৰ পৰা যাব কিন্তু এটা কথা তেওঁ ভাত খোৱাৰ পাছত আমাক কিয় আঁতৰিবলৈ ক'লে প্ৰভুৱে ভাত খোৱা আধা ঘণ্টামানৰ পাছত স্বয়ং ভগৱানৰ লগত কথা পাতে আৰু সেইটো সময়ত আশে পাশে কাকো থাকিবলৈ নিদিয়ে ভগৱানৰ লগত কি বা কথা পাতে এই ভাত খাই উঠি চিগাৰেট খোৱা নিচাটোৱে এদিন মোক ক'ৰবাত ফচাই মাৰিব তাত গৈতো এমাহ মই ফুল এনজয় কৰিব পাৰিম কেৱল আজিৰ ৰাতিটোহে বাবু আৰু মাইনা সিহঁত দুটাক ভাতকেইটা খাই সোনকালে শুব দিছোঁ কাইলৈ ৰাতিপুৱা স্কুল আছে নহয় ভালে কৰিছা দিয়া সিহঁতে ডাঙৰ হ'লে ভাল মানুহ হ'ব দিয়া মোৰ আশীৰ্বাদ আছে সিহঁতৰ চৰকাৰী চাকৰি হ'ব আপোনাৰ কৃপাত প্ৰভু এতিয়া ভোজনটো জলদি কৰিলে ভাল হয় নেকি প্ৰভু আজি ৰাতিৰ সাঁজটো আমাৰ লাহন বাইদেৱে আয়োজন কৰিছে তেখেতক কৈছেনে মই ডিনাৰত কি খাওঁ কৈছোঁ প্ৰভু খাওক প্ৰভু আপুনি ভাল পোৱা আটাইবোৰ বনাইছোঁ বালিকা সুদা ভাত মোৰ প্ৰিয় নহয় তুমি কোৱা নাছিলা নেকি মই ডিনাৰত কি কি বস্তু খাওঁ আপুনি খোৱাখিনিয়েইতো দিছোঁ মোৰ লগত ব্যংগ কৰিবলৈ আহিছা এটা অভিশাপ দিম জীৱন ধ্বংস হৈ যাব তোমাৰ তই আনৰ ভৱিষ্যত দেখা পাৱ এই কাঁহীৰ তলত থকা ভাজি পনীৰৰ তৰকাৰী আৰু চালাড দেখা নাপাৱ কাণ তলীয়া চৰ দিম তোৰ বাবাগিৰি ওলাই যাব মই তোৰ কালি ৰাতিয়ে ফটো চালোঁ ফৰেনত গৈ মদ খাই আছিলি মই কেৱল কলিতানী চকু মেল খাবলৈহে এইখিনি কৰিলোঁ মানে মোৰ ভুল হৈ গ'ল একদম ক্ষমা কৰি দিয়ক মই তোৰ সকলো খবৰ ল'লোঁ প্ৰথমতে তই ব্লেকত চিনেমা টিকেট বিকিছিল তাৰ পাছত জেললৈ গ'লি এতিয়া আৰু এই ভণ্ড বাবাৰ ভাও ধৰিলি আজিৰ পৰা এনেকুৱা ভুল মই কেতিয়াও নকৰিম যা পলা এতিয়া ইয়াৰ পৰা আজিৰ পৰা যাতে তোক মই চকুৰ আগত দেখা নাপাওঁ পলা হাই মোৰ কপাল লাহন বাইদেউ আজি আপুনি মোৰ চকু খোল খুৱাই দিলে মই আৰু এই কাণ ধৰিছোঁ এনেকুৱা ভুল কেতিয়াও নকৰোঁ আৰু আজিৰ পৰা মই মানুহক কেতিয়াও ভগৱান বুলি ভক্তি নকৰোঁ
যি বাবাই ক'ব মোৰ আশীৰ্বাদত তোমাৰ ভাগ্য উদয় হ'ব, ৰোগ নিৰাময় হ'ব, তেনে পাখণ্ড বাবাৰ পৰা বহুত দূৰত থাকিবা। কিয়নো মানুহে শ্ৰম কৰিবই লাগিব। শ্ৰমজীৱী মানুহৰ এনেও জীৱনত উন্নতি হয়। জীৱনত সাৰ্থক হ'বলৈ হ'লে আমি শুদ্ধ অন্তৰেৰে যদি কষ্ট কৰোঁ তেতিয়াহ'লে আমাৰ লগত ভগৱান সদায় থাকিব। সঁচা যদি তেওঁ ভক্ত হয় ভগৱানৰ, তেতিয়াহ'লে তেওঁ কেতিয়াও এনেকুৱা দামী গাড়ী, দামী মোবাইলৰ প্ৰতি আসক্ত নহয়। তেওঁ এইবোৰৰ পৰা বহুত দূৰত থাকে, কিন্তু তেখেত ভণ্ড বাবা। গতিকে আমি সকলো যেতিয়া স্বচক্ষুৰে গম পালোঁ, আমি এটাই কথা মানি চলিব লাগিব যে আমাৰ আটাইতকৈ ডাঙৰ ধৰ্ম হৈছে মানৱ ধৰ্ম। যদি আমি মানৱতাৰ গান গাওঁ তেতিয়াহ'লে আমাৰ পৃথিৱীখন কিমান যে ধুনীয়া হৈ পৰিব।